হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছেগে। মোৰো ভালেই। আৰু ৰাতিপুৱাই দেখিছেনে, আজি দেওবাৰ বজাৰলৈ ওলাইছোঁ বাবা আৰু মই। বাবা আহিছিলে বিহুৰ জা জলপান, দৈ, চিৰা, সান্দহ, বৰা চাউল আৰু ভাত খোৱা চাউল দিবলৈ আহিছিল। মানে মা আৰু বাবাই মানে প্ৰতিটো বিহুত আমাক নিদিয়াকৈ খাব নোৱাৰে, তো এয়া তো দিবলৈ আহে বাকে আৰু মোক। এয়া আমি এতিয়া বাবাই মই কিটিকছা বিহু বজাৰ অকণমান কৰি আনিলোঁ, গুড় তিল। তাৰপৰা বাবাকো লগত লৈ গৈছিলোঁ, অকলে যিহেতুকে নোৱাৰোঁ। তাৰপৰা আহিলোঁ এয়া বজাৰ, কিবা খুলি খালি নেদেখুৱাওঁ কাৰণ টমটমত আছোঁ। আৰু এয়া কিটিকছা চাওকচোন, ইমান দুষ্ট, কি একশ্যন এটা কৰি আছে মানে, সেইকাৰণে মই ভিডিঅ' কৰি থলোঁ। আৰু ঘৰত গৈ পিঠা খুন্দিমগৈ এতিয়া। এইয়া পিঠা খুন্দি আছোঁ, মানে মেলত খুন্দিলোঁ তেল পিঠা বনাবৰ কাৰণে। এতিয়া বৰা চাউলৰ পিঠা খুন্দি আছোঁ ঘৰত। আৰু সকলো এয়া কিটিকছাই পিঠা চালিছে দেখিছেনে। আৰু সকলোকে ভোগালী বিহুৰ বহুত হিয়া ভৰা উলহ জনালোঁ। সকলোৰে বিহুটো যেন ভালে কুশলে পাৰ হয়। আৰু এইয়া চাওকচোন, তিল পিঠা বনাই আছোঁ মই এতিয়া, দেখিছেনে। গোটেইখন পাকঘৰ বিহু পিঠা বনোৱা বুলি ক'লে কেনেকুৱা হৈ যায় আৰু, নহয়নে? আৰু প্ৰথমতে পিঠা কেইটামান ভাং খাই গৈছিলে, চিন্তাই হৈছিলে মোৰ জানে। তথাপিও এবাৰ তিল পিঠাকেইটা বৰ বেছি ভাল নহ'লে, মানে আগৰ নিচিনা বৰ ভাল কৰিব নোৱাৰিলোঁ। কেলৈ নোৱাৰিলোঁ মই নিজে নাজানো। ইমান মানে ভাল কৰিম বুলি চেষ্টা কৰিছিলোঁ, ধুনীয়া মিহি, কিন্তু নহ'লে কৰিবই নোৱাৰিলোঁ। তথাপিও বনাবতো লাগিবই। ভোগালী বিহু আমাৰটোতো বিহু মেইন হয় ন। ভোগালী বিহু হওক বা বহাগ বিহু হওক বা কাতি বিহু হওক, আমি জানো পিঠা নোখোৱাকৈ থাকিব পাৰিম? আৰু তিল পিঠা বনাই হৈ গ'ল। এতিয়া বনাব লৈছোঁ নাৰিকলৰ লাড়ু। আৰু নাৰিকলৰ লাড়ুখিনি মই ৰুকি লৈছোঁ কিবা এইটো ৰুকনিত। মানে আমাৰ ঘৰৰ মিক্সিটো বেয়া হৈ আছে যে, সেইকাৰণে মানে নাৰিকলৰ লাড়ুকেইটা মই ৰুকনিতে পিচি ল'লোঁ। আৰু এয়া দেখিছেনে, এখন ধুনীয়া চিকচিকীয়া বগা কেৰাহীত সেইদিনাখন যে লৈছিলোঁ নতুনকৈ আপোনালোকক দেখুৱাইছিলোঁ, তাতে এতিয়া মই ধুনীয়াকৈ এয়া ভাজি আছোঁ। এতিয়া পিছে চেনিখিনি দিয়া নাই, চেনিখিনি অকণমান দেৰিকৈ দিম। আৰু চাই থাকক, এয়া লাড়ু এতিয়া মই বনাব লৈছোঁ। আৰু লগতে তিলৰ লাড়ু মই বনাই আছোঁ। কেনেকৈ বনালোঁ, কি দিলোঁ সেইটো নেদেখুৱালোঁ। আৰু সকলোৱে প্ৰায়খিনি মানুহে জানে কেনেকৈ বনায়, তাকে আৰু ভিডিঅ'টো বেছি দীঘল হ'ব, সেইকাৰণে নবনালোঁ। আৰু সেয়া দেখিছেনে, একদম মই মোৰ মুখখনত বোৰপ্লাছ সানি তেলেতীয়া কৰি কিনে আপোনালোকক ভিডিঅ' কৰি আছোঁ দেই। আৰু আজি ৰাতি এতিয়া মানুহজনো আহিব, আৰু এতিয়া ৰাতি কি খোৱা হয় কি নোখোৱা হয় ঠিকনা নাই। আৰু সকলোৱে একদম পূৰা পাৰ্টি চাৰ্টি কৰিছে চাগে, নহয় জানো? পাৰ্টি মানে আৰু ঘৰতে আৰু সকলোৱে একেলগে এসাঁজ খাই কিমান ভাল লাগে, নহয় জানো? আৰু এয়া ফাইনেলি মোৰ তিলৰ লাড়ু আৰু নাৰিকল লাড়ু ৰেডি হৈ গ'ল। আৰু মই 2-3 দিনৰ আগতে নিমকিও বনাই থলোঁ। বিহুৰ মানে প্ৰিপেৰেশ্যন আপোনাৰ 4-5 দিনৰ আগৰ পৰাই হৈ আছে। আৰু বনাবলগীয়া আছে মালপোৱা, তো ভিডিঅ'টো চাই থাকক। আৰু এতিয়া বনালোঁ মালপোৱা। মই তেলত দিয়া পিঠাটো খাই বহুত বেছি ভাল পাওঁ। তিল পিঠাটো মোৰ ইমান পচন্দ নহয় সৰুৰ পৰাই। আৰু তেল পিঠাটো আগতে মায়ে বনাই থাকিলে প্ৰায়খিনি মই খাই শেষ কৰোঁ বুলি ক'লেও মিছা নহয় ঘৰত। তাকে এইবাৰো একদম চাওকচোন, মই কিমান বনাইছোঁ দেই ভগৱান, খোৱা মানুহে নাই। একদম ডাঙৰ কেৰাহী এটাত 1 কেৰাহী আৰু জাৰটোত 1 জাৰ। তাকে বেয়া হৈ নগ'লে ৰক্ষা। আৰু আলহীও তেনেকৈ ইমান নাহেই, কাৰণ ইয়াতে আমাৰ পৰিয়াল বুলিবলৈ তেনেকৈ নাই যে। আৰু এইফালে ছোৱালীজনীয়ে মানুহজনীয়ে শুই গ'ল, ভাত পানী খাই আৰু ডাইনিংটো চোত। আমাৰ মেজি জ্বলি শেষেই হ'ল, এতিয়া ওলাই আহিছে সাজি কাচি সময়ে পোৱা নাই ৰাতিপুৱা। দেহা এনেকৈ বহি দিয়া, তেনেকৈ বহি দিলে। মই কি আশীৰ্বাদ কিবাটো গাই দিম নেকি? জলদি কৃষ্ণ কৈ দিয়া, দেহা চোলা খতম। ৰাতিপুৱা 4:30 বজাতে উঠিলোঁ। ইমান কুঁৱলী আৰু ইমান আন্ধাৰ। তাৰপাছত তেতিয়াৰ পৰা কাম কৰি আছোঁ মেলি এতিয়া গা পা ধুই কাম বন কৰি ধুনীয়াকৈ গা মূৰবোৰ ধুনীয়াকৈ ধৰি এতিয়া মানে জুই সেক ল'লোঁ আৰু সেৱা কৰিলোঁ।
পৰম্পৰাগত যিহেতুকে সৰুৰ পৰা দেখি আহিছোঁ মা দেউতাহঁতে এনেকৈ কৰি থকা। আৰু এয়া ৰাতিপুৱা এতিয়া আমি জলপান খাবলৈ ৰেডি কৰিছোঁ। এফালে মা মোৰ কাৰণে কৃতিকচাৰ কাৰণে ইয়াত দেখিছে ন 4টা বাতি, আৰু এওঁৰ কাৰণে এইফালে বাপেকে ভিডিঅ' কৰি আছে দেই। এইফালে আকৌ তাইক দিলোঁ খাবলৈ, তাইও খাবলৈ লৈছে। আৰু এইফালে মই মই এইফালে আলু বইল কৰি আছিলোঁ, কাঠ আলু কৰি আলু মানে মিঠা আলু, আৰু আমিতো কৰি আলু বুলিয়ে কওঁ বাৰু, তাকে মানুহজনক কৈ আছিলোঁ দেই। জলপান খোৱা পৰ্ব মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। বাই বাই।